তো গাইজ মই আছো বৰ্তমান একদম ধুনীয়া পথাৰৰ মাজত ইয়াৰ পৰা আজি ব্লগটো ষ্টাৰ্ট কৰিছো আপোনালোকে জনাব ব্লগটো কেনেকুৱা লুকটো দেখাত তো এতিয়া মই গৈ আছো এখন স্পেচিয়েল জেগাত তো আপোনালোকে আগত চাব পাৰিব ক'ত গৈ আছো তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো পুৰা চাব দেই আৰু আপোনালোকৰ খবৰ খাতি কমেণ্টত জনাব আৰু এইপিনে সি তাত ৰেডি হৈ ৰখি আছে বাইকতে যাম ন আমাৰ ঘৰৰ পৰা নগাঁও যোৱা ৰাস্তাখন ইমান ধুনীয়া হৈছে আপোনালোকে চাব পাৰে একদম নেশ্যনেল হাই ৰোড হৈ গ'ল ইমান ধুনীয়া গাড়ী চলাই মজা লাগে কিন্তু চবেই লাহে লাহে চলাব যদি আমাৰ নগাঁৱৰ কোনোবা চাই আছে বা ঢিঙৰ কোনোবা চাই আছে লাহে লাহে বাইক চলাব ন আজিকালি মানে এইটো ৰোডত বহুত বেছি এক্সিডেণ্ট হৈ গ'ল সেই তাত আগত যে আমাৰ আছে আপোনালোকে যোৱা সময়ত দেখুৱাম তাত 3জন মানুহ মৰিছে অলৰেডি মোৰ ফ্ৰণ্টত এদিন এক্সিডেণ্ট হ'ল তাৰ তেতিয়াৰ পৰা মই লাহে লাহে বাইক চলাওঁ আপোনালোকে লাহে লাহে চলাব আৰু হেলমেট চেলমেট লগাই ল'ব তো এইপিনে চাওক এতিয়া যে গাড়ী এখন লৈ আহি আছে এনেকে নাযাব তো বলক দেৰি নকৰি ব্লগটো ষ্টাৰ্ট কৰো তুমি গাড়ী ষ্টাৰ্ট কৰা তো বলক আপোনালোকে চাই থাকক ভিডিঅ'টো আমি কি কৰো সব আপোনালোকক দেখাব চেষ্টা কৰিম গাইজ ফাইনেলি আহি পাই গলো সেইখন পাৰ্ক আমাৰ বৰ্ডাৰ আছে এইপিনে বনাই আছে এইটো হ'ল বাউণ্ডাৰী আৰু ইয়াত আছে গ্ৰিল এতিয়া আগত গৈ সুধো আমাক সোমাব দিয়ে নে নিদিয়ে আমাক সোমাব পাৰ্মিশ্যন নাই ইয়াৰ পৰা চাব দিব আৰু ভিতৰত সোমাব নিদিব ইয়াৰ পৰা ৰখি ৰখি 5 মিনিটমান চালোঁ ইমান ধুনীয়া লাগিছে বহুত বেছি ধুনীয়া বনাই আছে কিন্তু আপোনালোকে এতিয়াই নাহিব এতিয়া আহিলে একো চাব নাপাব বৰদোৱা পাৰ্কখন যে ইমান ডাঙৰ বনাইছে ইমান ডাঙৰ গোটেইখিনি এৰিয়া লৈ চাব পাৰি ইমান ডাঙৰ পাৰ্ক আমাৰ ভাল পাৰ্ক চাব হ'লে বৰদোৱাতে পাই যাব বেলেগ ক'তো যাব নালাগে ইমান ধুনীয়া আপোনালোকে চাওক চিম্পল চাই লওক গেটখন যে বনাইছে ইমান ধুনীয়া ইমান VIP লাগিছে কেতিয়া অপেন হয় এইটো আমিও নাজানো কোনেও নাজানে কাম চলি আছে কণ্টিনিউ চলি আছে যেতিয়া অপেন হ'ব আপোনালোকে মোৰ চেনেলতে পাই যাব বা বেলেগ ইউটিউবতো পাই যাব তেতিয়া আপোনালোকে চাই ল'ব পাৰিব তেতিয়া আহিব পাৰিব এতিয়া নাহিব আহিলে আপোনালোক সোমাবই নিদিব ফটো তুলিব নিদিব একো কৰিব নিদিব কাৰণ এতিয়া কমপ্লিটলি হোৱা নাই ন তাৰ কাৰণে একো কৰিব নিদিয়ে তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব বা ফ'ল' কৰি ৰাখিব এইটো চেনেলটো ভিডিঅ' পাই যাব অপেন হোৱাৰ লগে লগে তো 2026-27 ইমান 2-3 বছৰ লাগিব দিয়া তো বলক এতিয়া আমি যাওঁ মেইন বৰদোৱা থানত তাত গৈ অলপ ঘূৰি ফুৰি চাই চিতি আহোঁ ব'ল এতিয়া আহি পালোঁ একদম বৰদোৱা মেইন থান তো এতিয়া বলক ভিতৰত সোমাই যাওঁ মানুহ আহি আছে এতিয়া মই আছো একদম বৰদোৱা মেইন থানৰ ভিতৰত এইপিনে মোৰ পিছপিনে আছে ৰেষ্ট ৰুম এখন 2খন 3খন 4খন বনাই দিছে একদম ধুনীয়াকৈ বহুত VIP দেখাতো লাগিছে একদম ধুনীয়াকৈ আজি মানুহ কম মানে আমি ইভিনিং আহিছোঁ ইভিনিং ইমান মানুহ নাথাকে ৰেষ্ট ৰুম আপোনালোকক ভিতৰৰ পৰা অলপ দেখাব চেষ্টা কৰোঁ এয়া চাব পাৰে ৰেষ্ট ৰুম একদম VIP এইপিনে সোমাব ৰাস্তা দিছে এতিয়া অলপ চাই লওক ৰেষ্ট ৰুমৰ ভিতৰত অলপ এয়া চাব পাৰে এনেকুৱা দিয়া আছে ওপৰতো উঠিব পাৰি এনেকৈ গোটেইকেইটা এনেকৈ তো এইপিনে বলক আমি এতিয়া আলিপুখুৰীৰ ফালে যাওঁ তো গাইছ এতিয়া মুড়ি কিনি আনিলোঁ ইয়াত আলিপুখুৰীত মুড়ি দিলে মাছ আহে ডাঙৰ ডাঙৰ মাছ আহে এতিয়া আপোনালোক দেখুৱাম হা তো তুমি মুড়ি দিয়া ইয়াত দিয়া ধুনীয়াকৈ দিয়া আপোনালোকে চাব হা ইয়াত দি দিলে সেইটো চাওক দিয়া গোটেইখিনি দিয়া চাইছে নে এই চাব এইকেইটা সৰু মাছ ন আপোনাক ডাঙৰ মাছ দেখুৱাই আছোঁ ৰ'ব গোটেইখিনি দি দিয়া একেলগত এতিয়া চাব হা ইয়াত আহিব চাগে ডাঙৰ মাছ সেইপিনে নাছিল ক'ত নাই চোন অঁ লাহে লাহে ওলাই আছে মানে মাছৰো ঠাণ্ডা লাগি গ'ল সেইকাৰণে তলত গুচি গ'ল ওপৰলৈ নাহে ঠাণ্ডা বেছি ন অঁ আহিছে মানে সন্ধিয়া হৈ গ'ল যে সেইকাৰণে মাছো মানে ইমান ওপৰলৈ নাহে তো এতিয়া বলক আমি বেলেগ ঠাইত চাই গুচি যাওঁ ঘৰত সন্ধিয়া হৈ গ'ল মানে অলপ ইভিনিং ষ্টাৰ্ট কৰিছোঁ ন সেইকাৰণে সন্ধিয়া হৈ গ'ল এতিয়া আৰু গাইছ ইয়াত চব ব্ৰজাৱলী ভাষাত কিবা কিবি লিখা আছে তো গাইছ এতিয়া আমি বৰদোৱাৰ পৰা ওলাই দিলোঁ